অসমত দুখীয়া শব্দটো তেতিয়ালৈকে জীয়াই থাকিব যেতিয়ালৈকে আমি আনৰ ওপৰত নিৰ্ভৰ হৈ জীয়াই থাকিম। ঠিক ভূপেন দাৰ সেই গীতটোৰ দৰে। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। আমাৰ এসময়ৰ সোণৰ অসমখনত অনা অসমীয়াই কৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে হৈছে তাৰ এটি জ্বলন্ত উদাহৰণ। অসমৰ দৰে চহা মাটিৰ কৃষি প্ৰধান ৰাজ্য এখনত বছৰি আমদানি কৰা হয় চাউল, মিঠাতেল, আলু আদিকে ধৰি বিভিন্ন সামগ্ৰী। চকুৰ সন্মুখতেই দেখা পোৱা যায় খাদ্য বস্তুৰ সৈতে কৰা অপৰাধসমূহ। তথাপিও আমি নিমাত। সঁচা অৰ্থত ক'বলৈ গ'লে আমাক অভাৱ অনাটনে নহয়। আমাৰ অসমৰ এচাম ডিগ্ৰীধাৰী ডেকা গাভৰুৱে দেখা চৰকাৰী চাকৰিৰ সপোনবোৰেহে আমাক দুখীয়া কৰিছে। আমি যেন এজন শিক্ষিত মনোবলহীন হাড় ভঙা ভীৰুক গঢ় লৈ উঠিছোঁ, যিটোৱে এদিন সোণৰ অসমখনক পুনৰ অনা অসমীয়াৰ হাতলৈ নাইবা ব্ৰিটিছৰ হাতলৈ ঠেলি দিয়াৰ দৰে হ'ব। আৰু হয়তো তেতিয়াও আমি এতিয়াৰ দৰেই ডিগ্ৰীধাৰী শিক্ষিত এজন দুখীয়া নিবনুৱা বুলি আনৰ ওপৰত আত্মনিৰ্ভৰশীল হৈ জীয়াই থাকিম। গতিকে এয়াই সময় নিজক চিনাৰ, এয়াই সময় নিজৰ ৰাজ্যখনক, নিজৰ আয়খনিক এক নতুন ৰূপত গঢ় দিয়াৰ।